তো বন্ধুসকল এখন নতুন অসমীয়া সিনেমা ৰিলিজ হৈছে जो 21 জুন তাৰিখে নাম হৈছে হোমবয়জ সিনেমাখনৰ এক্টিং সিনেমাখনত যিসকল এক্টৰ আছে কাম কৰিছে মই কৈছো ব্ৰিলিয়েন্ট হৈছে সিনেমাখনত কৰা অভিনয় ব্ৰিলিয়েন্ট হৈছে সিনেমাখনৰ সিনেমাটোগ্ৰাফি ব্ৰিলিয়েন্ট হৈছে সিনেমাখনৰ মিউজিক ব্ৰিলিয়েন্ট হৈছে ডাইৰেকচন ব্ৰিলিয়েন্ট হৈছে কাৰণ সকলোখিনি এজন মানুহে কৰিছে নাম হৈছে অৰিন্দম শৰ্মা তো সিনেমাখন ৰিলিজ হৈছে যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ট্ৰেইলাৰটো চাই লওক ইউটিউবত ফ্ৰী কে এভেইলেবল আছে কাৰণ সিনেমা হলত চাব নোৱাৰিব সিনেমা হলত তাৰ কোনো শ্ব ওপেনে হোৱা নাই আৰু এনেকুৱা অসমীয়া সিনেমা জগতৰ নাম বহুত বেছি উন্নত কৰে বুলি মই ভাবো আপোনালোকে কি ভাবে কমেন্টত নিশ্চয় জনাব আৰু এনেকুৱা ধৰণৰ অসমীয়া সিনেমা যদি ৰিলিজ হৈ থাকে যি কিজন অসমীয়া ৰাইজ অসমীয়া সিনেমা চাবলৈ যায় সেই কিজনো যোৱা বন্ধ কৰিব তো অনুগ্ৰহ কৰো মই কি সকল ডাইৰেক্টৰ প্ৰডিউচাৰ যি সকল এনেকুৱা ধৰণৰ সিনেমা বিলাক বনায় অকমান ধৈৰ্য ধৰক আৰু 4-5 বছৰ ৰখি দিওক তাৰ পিছত ৰিলিজ কৰিব নিশ্চয় অসমীয়া ৰাইজে চাব কাৰণ বৰ্তমান সময় অসমীয়া সিনেমাৰ পৰিস্থিতি এনেকুৱা হৈ আছে যে ভাল অসমীয়া সিনেমা 2-3 দিনৰ ভিতৰত সিনেমা হলৰ পৰা নমাই দিব লগিয়া হয় কাৰণ দৰ্শক নাই তো তেনেস্থলত এনেকুৱা ধৰণৰ সিনেমাখিনি ৰিলিজ কৰি অসমীয়া সিনেমাৰ নামটো বদনাম নকৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনালো বাৰু যাই কি নহওক তো নমস্কাৰ কেনে আছে এটা ইম্পৰ্টেন্ট কথা বিষয়ে আজি আলোচনা কৰো যে লোকেল কম্ফু বুলি কলে সকলোৱে পৰিচিত কেনি বসুমতাৰী ডাইৰেকচনৰ যিখন সিনেমা যাৰ পাৰ্ট বনি আছে দুটা পাৰ্ট ইতিমধ্যে আমি চাইছো বহুত বেছি পপুলাৰ বহুত বেছি ভাইৰেল হৈছে তাৰে 3 নম্বৰ পাৰ্ট লোকেল কম্ফু 3 ছেপ্টেম্বৰ 5 তাৰিখে আহি আছে আপোনালোকে ইতিমধ্যে গম পাইছে তাৰে এটা ট্ৰিজাৰ নহয় একচন ট্ৰিজাৰ কাইলে আহি আছে 8টা বজাত তাৰ বিষয়ে আমি কথা পাতিম নিশ্চয় আৰু সিনেমাখনৰ বাজেট 60 লাখ টকা বুলি কোৱা হৈছে আৰু সিনেমাখন অসমীয়া সিনেমা জগতত সফল হ'ব সেইটো মোৰ বিশ্বাস আছে আৰু ছেপ্টেম্বৰ মাহতে জুবিন দাৰৰ এখন নতুন সিনেমা আহি আছে যাৰ নাম হৈছে চিকাৰ সকলোৱে ইতিমধ্যে গম পাই গৈছে চাগে আৰু ছেপ্টেম্বৰৰ 20 বা 28 তাৰিখৰ ভিতৰত সিনেমাখন আহিব জুবিন দায়ে তেওঁৰ সংগীত অনুষ্ঠানসমূহত কৈছে প্ৰমোচন কৰি আছে ইতিমধ্যে মানে সবে চিকাৰ চাবলৈ আহিব ছেপ্টেম্বৰ 28 20 তাৰিখে আৰু তাৰ বিষয়ে আগন্তুক সময়ত আমি নিশ্চয়কৈ কথা পাতিম আৰু অসমীয়া সিনেমা জগতৰ লগত জড়িত নতুন আপডেটবিলাক পাই থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো আজি ভিডিঅ'টো ইমানেই আকৌ লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে চাই থাকক স্যাটাৰডে নাইট ধন্যবাদ